হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই লোকেল ৰৌ মাছৰ সৈতে বিলাহী আলু ফুলকবিৰ জোল বনাইছোঁ। চ' কেনেকৈ বনালোঁ, প্ৰথমতে মই দুটা আলু ল'লোঁ। আলু দুটা ঠিক তেনেদৰে কাটি লৈছোঁ। এটা আলু 8 পিচ কৰি লৈছোঁ আৰু এটা ফুলকবি লৈছোঁ। এতিয়া ফুলকবিটো তেনেকৈ কাটি ল'ম। ৰৌ মাছৰ লগত ফুলকবি আলু বিলাহীৰ তৰকাৰী সোৱাদেই বেলেগ। চ' সেইকাৰণে আজি বতৰ ডাৱৰীয়া আছিলে, খাব মন গৈছিলে। ঠিক এনেদৰে বনালোঁ আৰু বনোৱাৰ লগতে কেনেকৈ বনালোঁ সেইটো ভিডিঅ'টো কৰি ৰাখিলোঁ। আৰু ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া ধুনীয়াকৈ দুটা পিঁয়াজ লৈছিলোঁ। পিঁয়াজ দুটা ঠিক তেনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ। আৰু কেইটামান নহৰু লৈছিলোঁ। নহৰুকেইটা অকণমান থেতেলিয়াই ল'ম। এনেকৈ মই চাকুখনেৰে অকণমান থেতেলিয়াই লৈছোঁ। আপোনালোকে যেনেদৰে ভাল দেখে তেনেদৰে থেতেলিয়াই ল'ব। আৰু হৈ গ'ল নহৰু থেতেলিয়াই লোৱা। এতিয়া মই টাৱাখন গৰম কৰিলোঁ। গৰম কৰি পেলাই মিঠাতেল এড কৰিলোঁ। মিঠাতেল দি দিলোঁ। তেলখিনি অকণমান গৰম হ'বলৈ দিম আৰু মাছখন ধুনীয়াকৈ মই হালধি, নিমখ আৰু অকণমান ৰেড চিলি পাউডাৰ মিহলাই ল'লোঁ। তেল গৰম হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ মাছ কেইপিচ এনেদৰে দি দিম। সদায় মাছ অকণ গৰম তেলত ভাজিব, নহ'বা মাছ ভঙাৰ চান্সেছ বেছি থাকে। এতিয়া মই লুটিয়াই দিম মাছ কেইপিচ। আজি বহুত দিনৰ মূৰত আকৌ এনেদৰে বনালোঁ। হোম ষ্টাইল খানা সোৱাদেই বেলেগ। সেইকাৰণে আজি মন গ'ল বনালোঁ আৰু ভিডিঅ'টোও বনালোঁ। ভাল লাগিলে ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়াকৈ এনেদৰে মাছকেইটা ভাজি ল'লোঁ আৰু মই এটা ডাঙৰ বিলাহী ল'লোঁ। বিলাহীটো ঠিক তেনেদৰে অকণমান ডাঙৰকৈ কাটি লৈছোঁ। সৰু বিলাহী আপোনালোকে দুটা লৈ ল'ব। অলপ ডাঙৰকৈ কাটিছোঁ। হৈ গৈছে বিলাহীটো কটা আৰু আমাৰ লগতে মাছটোও হৈছেহি। মাছটো 90% মান ফ্ৰাই কৰি ল'ম, বাকী 10% তৰকাৰীত দিব লাগিব। মাছটো এতিয়া প্ৰায় ফ্ৰাই হৈয়ে গৈছে। এতিয়া মাছটো মই ধুনীয়াকৈ কাঁহী এখনত কাঢ়ি ল'লোঁ। এয়া হৈ গ'ল মাছ ফ্ৰাই। এতিয়া আলুখিনি, মাছ ফ্ৰাই কৰা তেলখিনিতে মই আলু দুটা ধুনীয়াকৈ অকণমান ভাজি লৈছোঁ আৰু লগতে কাটি থোৱা ফুলকবিকণো আলুখিনিৰ লগত দি দিছোঁ। দি পেলাই অকণমান সময় মই ভাজি ল'ম ফুলকবি আৰু আলুটো। ভাজি লোৱাৰ কাৰণ এটাই, ফুলকবিটো যিমান বইল কৰাৰ পিছতো ফুলকবিটো ভাঙি ছিঙি নাযায়। সেইকাৰণে অকণমান বনোৱাৰ আগত ভাজি ল'ব লাগে ফুলকবিটো। আৰু ভজা আলু তৰকাৰীত দি খোৱাৰ মজাই বেলেগ। সেইকাৰণে মই আলুটো অকণমান ভাজি লৈছোঁ। আৰু আলু আৰু ফুলকবিটো হৈ গৈছে ভজা। এতিয়া মই আলু আৰু ফুলকবিটো কাঢ়ি ল'ম বাতি এটাত।
এতিয়া মই থেতেলিয়াই থোৱা নহৰুখিনি ধুনীয়াকৈ সেই তেলখিনিতে অকণমান সময় ভাজি ল'ম। নহৰু হৈ গৈছে প্ৰায় ভজা। এতিয়া মই অকণমান গোটা জিৰা দি ল'লোঁ। গোটা জিৰা আৰু নহৰুখিনি ধুনীয়াকৈ এনেদৰে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মই যিটো পিঁয়াজ কাটি ৰাখিছিলোঁ সেই পিঁয়াজটো ধুনীয়াকৈ জলকীয়াৰ লগত ভাজি ল'ম অলপমান। পিঁয়াজ আৰু জলকীয়া এনেদৰে সুন্দৰভাৱে ভাজি লৈছোঁ। পিঁয়াজৰ যেতিয়ালৈকে কালাৰ নাহে মই তেতিয়ালৈকে প্ৰতিটো খানাত অকণমান হ'লেও ভাজি লওঁ। পিঁয়াজৰ ভিতৰত এটা তেল থাকে আৰু এটা পানী থাকে। যেতিয়া সেই তেলখিনিৰ লগত সান মিহলি হৈ যায় তেতিয়া সেই খানাৰ সোৱাদ বহুত ধুনীয়া হয়। হৈ গৈছে পিঁয়াজখিনি ভজা। এতিয়া মই অকণমান ডাঙৰ ডাঙৰকৈ কাটি থোৱা বিলাহীখিনি দি দিম। বিলাহীখিনি দি এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত মই অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ সোৱাদ অনুসৰি, অলপ জিৰা পাউডাৰ, অকণমান ৰেড চিলি পাউডাৰ আৰু অকণমান হালধি পাউডাৰ। মই প্ৰায় মাছৰ তৰকাৰী বনালে ধনিয়া পাউডাৰ ব্যৱহাৰ নকৰোঁ। এনেদৰে ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰপিছত মই অকণমান পানী এড কৰিছোঁ। এতিয়া ঠিক ধুনীয়াকৈ সুন্দৰভাৱে লৰাই দিম। আৰু দেখিছে ধুনীয়াকৈ ভাজি লোৱাৰ কাৰণে মছলাখিনিৰ সৈতে কি ধুনীয়াকৈ সুন্দৰভাৱে এটা কালাৰ আহি গৈছে তৰকাৰীত। আৰু মই অকণমান ধনিয়া চপ কৰি ল'ম। তাৰপিছত মই ভাজি থোৱা ফুলকবি আৰু আলুখিনি পানীখিনি অলপ গৰম হোৱাৰ পিছত ধুনীয়াকৈ দি দিলোঁ জোলখিনিত। তাৰপিছত মই ধনিয়া কাটি থোৱা ধনিয়াখিনি এড কৰি ল'লোঁ আৰু প্ৰায় আমাৰ হৈ গৈছিলে। এতিয়া মই মাছটো দি দিম। মাছটো অকণমান সময় তৰকাৰীৰ ভিতৰত থাকিলেহে সেই তৰকাৰীকণ খাই ভাল লাগে আৰু তাৰ সোৱাদেই বেলেগ আহে। সেইবাবে মই মাছটো দি দিলোঁ। দি দিয়াৰ পিছত হৈ গৈছেগৈ। দেখিছে কি ধুনীয়া সুন্দৰ কালাৰ আৰু কি ধুনীয়া দেখিবলৈ মৰম লগা হৈছে। ঠিক এনেদৰে তৈয়াৰ হৈ গ'ল। হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এনেদৰে নেক্সট ভিডিঅ' পাবৰ কাৰণে হেমন্ত মিনি কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ভিডিঅ'বোৰ আপোনালোকৰ মৰম আশীৰ্বাদ দি থাকিব। থেংক ইউ ছ' মাছ।